আপোনালোকৰ প্ৰচেষ্টা আপোনাৰ সুযোগ্য পিতৃৰ আজি যি আচলতে এখন তোৰণ স্মৃতি তোৰণ উন্মোচন কৰিব পাৰিছে আচলতে কেনেধৰণৰ প্ৰস্তুতি কি ক'ব আচলতে নাই মানে ঘটনাটো এনেকুৱা দেউতাৰ এই কলেজৰ সভাপতি হৈ থকা সময়তে মোক এদিনে কৈছিলে যে এখন কলেজৰ কাৰণে এখন গেট বনাব লাগে কিন্তু ময়ো কিছু অসুবিধাৰ কাৰণে মই সেই তেখেতে জীয়াই থকা অৱস্থাতে বনাম বুলি ভাবিছিলোঁ কিন্তু যিহেতু মোৰ বিভিন্ন ধৰণৰ সমস্যাত সেই সময়ত আমি গেটখনৰ আৰম্ভ কৰিব নোৱাৰিলোঁ কিন্তু তেখেতে হঠাতে এটা অসুস্থতা অনুভৱ কৰিলে আৰু তেখেতে হঠাতে অসুস্থ হৈ তেখেতে ঢুকোৱাৰ পিছত আমি এটা সিদ্ধান্ত ল'লোঁ যে যিহেতু তেখেতৰ এটা কমিটমেণ্ট আছিল আৰু তেখেতে খুব ইচ্ছা এটা আছিল যে গেট এখন কলেজৰ কাৰণে বনাই দিবৰ কাৰণে তেওঁ জীৱিত অৱস্থাতে বনাবৰ কাৰণে চেষ্টা কৰিছিলে কিন্তু যিহেতু সেই সময়ত বিভিন্ন অসুবিধাৰ কাৰণে নহ'ল গতিকে তাৰ পিছৰ পৰ্যায়ত আমি তেখেতৰ স্মৃতি ৰক্ষাৰ কাৰণে আমি পৰিয়ালবৰ্গই আমাৰ কলেজৰ এই মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ সন্মুখতে গেটখন বনোৱা আমি প্ৰচেষ্টা আৰম্ভ কৰিলোঁ আৰু আজি এইটো তাৰ সুফল আজি শেষ হৈছে আজি আমি উদ্বোধন কৰিছোঁ গতিকে আমি ইয়াৰ মূলতে প্ৰিন্সিপাল ছাৰৰ জৰিয়তে গোটেই কলেজৰ গোটেই প্ৰফেচৰখিনি আৰু ছাত্ৰ ছাত্ৰী ইয়াৰ সহযোগ পাইছোঁ আৰু সেইকাৰণে মই কলেজ কৰ্তৃপক্ষকো এই মুহূৰ্ততে ধন্যবাদ জনাইছোঁ প্ৰতিষ্ঠান মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ আজি যি আছিলে এখন তোৰণ আপুনি নিজেই মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে উদ্বোধন কৰিব পাৰে কেনে অনুভৱ কি ক'ব আচলতে মই গেটখন উন্মোচন কৰিবলৈ পাই আনন্দিত হৈছোঁ আৰু বিশেষকৈ গোপাল চন্দ্ৰ নাথদেৱৰ ৱৰণত যিখন গেট আজি তেখেতৰ পৰিয়ালবৰ্গই মায়ং আঞ্চলিক কলেজৰ কাৰণে বনাই দিছে তাৰ কাৰণে গোটেই সমূহ পৰিয়ালবৰ্গক ধন্যবাদ জনাইছোঁ শলাগ লৈছোঁ গোপাল চন্দ্ৰ নাথদেৱ একচুৱেলি তেনে এজন ব্যক্তি এনেধৰণৰ সন্মান পোৱাৰ যোগ্য আৰু তেখেতৰ সকলৰ পৰিয়ালবৰ্গই খুব ভাল চিন্তা কৰিছে যাৰ ফলত তেখেতৰ নামটো কলেজখনৰ লগতে জিলিকি উঠে এখন মহাবিদ্যালয় বা শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত ৰাইজৰ যেনেদৰে অৰিহণা থাকিব লাগে এই মহাবিদ্যালয়ৰ আচলতে তাৰ বিপৰীত নহয় এই ক্ষেত্ৰত আপুনি কি ক'ব আচলতে ৰাইজ মায়ংবাসীৰ বাবে মইতো এইটো আপোনালোকক খুব বুকু ফিন্দাই ক'ব খোজোঁ যে মায়ং আঞ্চলিক কলেজৰ অৱদান এই অঞ্চলৰ ৰাইজৰ এইটো দুষাৰ কথা কৈ শেষ কৰিব নোৱাৰি তেখেতসকলৰ যি কলেজখনলৈ হেঁপাহ মৰম এইটো আপোনালোকে যোৱা নেকতে সকলোৱে গম পাইছে যে তেখেতসকলে সকলো কাম বাদ দি হ'লেও কলেজখনৰ কাৰণে তেখেতসকল আগুৱাই আহে আৰু এইটো মোৰ আজি 5 বছৰৰ যোনটো অভিজ্ঞতা এই ৰাইজক লৈয়ে মই আগুৱাই গৈছোঁ গতিকে এইখিনিত মই দৃঢ় বিশ্বাস ৰাইজৰ অবিহনে আমি কলেজখন কেতিয়াও আগুৱাই যাব নোৱাৰোঁ শেহতীয়াকৈ আপুনি ৰাইজক কি আহ্বান আচলতে গোপাল চন্দ্ৰ নাথদেৱৰ যি আচলতে তেওঁলোকৰ পৰিয়ালবৰ্গৰ যি আচলতে এটা মহানুভৱৰ পৰিচয় দাঙি ধৰিছে এই ক্ষেত্ৰত আপুনি ৰাইজক কি আহ্বান জনাব মই ৰাইজক এটাই আহ্বান জনাম যোনটো এতিয়া তেখেতসকলে আমাৰ লগত একত্ৰিত হৈ কাম কৰি আছে সেই কামটো তেখেতসকলে কণ্টিনিউ কৰক আৰু নেকত এইবাৰ আমি A+ পাইছোঁ যিটো নেক্সট বাৰ যাতে A++ পাওঁ তাৰ কাৰণে তেখেতসকলৰ সহায় সহযোগিতা আমাৰ নিতান্তই প্ৰয়োজন আৰু সেইখিনি কৰিব বুলি মোৰ দৃঢ় বিশ্বাস